প্ৰায় 10 বছৰৰ পাছত শিৱদৌলত আকৌ এবাৰ আহিছোঁ। বন্ধুসকল বৰ্তমান আজি শিৱদৌল চাবলৈ গৈ আছোঁ আৰু কাৰ্বি আংলঙৰ পৰা আহিছোঁ। বলক শিৱদৌলটো চাওঁগৈ ভালকে। শিৱদৌলৰ কাষতে আছে শিৱসাগৰ পুখুৰী, এইটো চাওক। আৰু এই পুখুৰীটো খন্দুৱাইছিল স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয়জনী পত্নী অম্বিকাগিৰি ৰাণীয়ে আৰু 1734 খ্ৰীষ্টাব্দত। চাওক ইমান ডাঙৰ পুখুৰী আৰু দেখিছেনে ইমান মজা আৰু মানে ক'বলৈ মোৰ ভাষা নাই। চাওক আৰু এটা আচৰিত কথা, এই পুখুৰীটোৰ পানী কেতিয়াও নকমে, সমানেই থাকে আৰু ডাঙৰ ডাঙৰ মাছ আছে। চাওক মাছবোৰ আপোনালোকে। ইমান ডাঙৰ ডাঙৰ মাছ। আগত দিয়ক, পুছত নিদিব আকৌ। পুছত নিদিব। ইমান ডাঙৰ ডাঙৰ মাছ। পুছত নাহে আকৌ। ওচৰতে আহিছে, তই কি কথা কৈ আছ হয়? একদম ওচৰতে থাকিব। আৰু ইয়াত চাওক ইমান ডাঙৰ পুখুৰীটো। আৰু শিৱসাগৰত 3টা পুখুৰী আছে, জয়সাগৰ পুখুৰী, গৌৰীসাগৰ পুখুৰী আৰু শিৱসাগৰ পুখুৰী। মই বৰ্তমান শিৱসাগৰ পুখুৰীত উপস্থিত। আৰু এতিয়া শিৱদৌলৰ ভিতৰলৈ যাওঁ বলক। প্ৰায় 10 বছৰৰ পাছত শিৱদৌলত আকৌ এবাৰ আহিছোঁ আৰু বহুতেই ভাল লাগিছে। বহুত সলনি হ'ল জেগাটো কৰি। আৰু দেখিছে মন্দিৰটো চাওক, এইটো সোণৰ কলহটো দেখিছেনে? বৰ্তমান ধূপ লগালোঁ আৰু এতিয়া পূজাটো কৰি আহোঁগৈ। দেখিছে বৰ্তমান বন্ধুসকল আমি পূজা কৰিলোঁ আৰু বৰ্তমান শিৱদৌলৰ ভিতৰত সোমাই আছোঁ। চাওকচোন ইমান ধুনীয়া আহোম ৰজাসকলে বনাই থৈ যোৱা। চাওক বন্ধুসকল, আহোমৰ ৰজাসকলে বনাই থৈ যোৱা মন্দিৰ আজিও আছে আমাৰ মাজত আৰু সঁচাই শিৱসাগৰখন বহুতেই ধুনীয়া। আপোনালোকেও আহিব আৰু দেখিছে ইমান ধুনীয়া। কোনো ধৰণৰ চিমেণ্ট ব্যৱহাৰ নকৰাকৈ কেনেকৈনো বনাইছে চাওকচোন। বৰা চাউল আৰু হাঁহৰ কণী নানা ধৰণৰ কিবা কিবিৰ লগত বনাইছে। সঁচাই আহোম ৰজা মহাৰজাসকল বহুতেই জ্ঞানী আছিল। না চিমেণ্ট ব্যৱহাৰ কৰিছে, না ইটা ব্যৱহাৰ কৰিছে, তেনেকৈ ইমান ডাঙৰ ঘৰ এটা বনাই দিছে। আৰু স্বৰ্গদেউ শিৱসিংহই বনাইছিল 1734 খ্ৰীষ্টাব্দত। আৰু এই শিৱদৌলৰ উচ্চতা হৈছে 104 ফুট। ভাবি চাওক কিমান ওখ। আপোনালোকে মনত ৰাখিব এই কথাটো, 104 ফুট। আৰু বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ইয়াত চাওক কিমান ধুনীয়া।